হাই ফ্ৰেণ্ডছ, আজি আমি যাব আহিছোঁ বগামাটি পিকনিক। আজি যিহেতু বছৰৰ লাষ্ট দিন 31 ডিচেম্বৰ, সেয়েহে আজি আমি পিকনিকলৈ যাব ওলাইছোঁ বগামাটিলৈ। ভেবাৰঘাটত ৰখি আছোঁ গাড়ী। হাই কোৱা। আমি যাব আহিছোঁ, গাড়ীত উঠিছোঁ, ভৈৰৱকুণ্ড যাম। এইফালে বাইদেউ বহি আছে। নেন্সি চা, এইফালে দেখা, এইফালে চা, খাই দিয়া। আপোনালোক গ'ল নেকি? আৰু এইফালে পিকনিক স্পট আহি পাই গ'লোঁ, বগামাটি পাই গ'লোঁ। আৰু এইফালে একদম পূৰা চব্জি কাটাত লাগি গৈছে চবে। ফটাফট খানা বনাব লাগে আৰু খাব লাগে। আৰু এইফালে মই অকণমান ভিডিঅ' কৰিব দিলোঁ বাবাক। ৰন্ধা বঢ়া চলি আছে। ব্ৰেড আৰু চাহ আৰু কণী খাই লোৱা গ'ল ফাৰ্ষ্ট টাইম। আৰু এতিয়া এইফালে মই বনাই আছোঁ চব্জি। আৰু খাইছোঁ কণী আৰু মাংস দুবিধ আছে। হাঁহৰ মাংস আছে আৰু ব্ৰইলাৰৰ মাংস আছে আৰু চব্জি এনেকৈ ভাত বনোৱা হ'ব। আৰু এইফালে এইবিলাক কণী খাই খাই বহি আছে গাড়ীত, একদম পূৰা মজা আছে। খুব ধুনীয়া লাগিছে আহি বগামাটি। আৰু এইফালে এইটো সৰু নদীয়ে হ'ব নেকি, নদীয়ে বুলি ক'ব, সৰু নদী। আৰু এইবিলাক বহুত মানুহ আহিছে। আৰু এইফালে খাই আছোঁ কমলা, একদম কমলা টেঙা খাই আছোঁ। এইফালে বাইদেৱে চাউল ধুই আছে, এইফালে ধুই আছে। আৰু এইফালে খাব লৈছোঁ আমি সকলোৱে। এইফালে বাইদেৱে হাঁহৰ মাংস দি আছে। আৰু এইফালে গুৰেশ্বৰত এখন ৰেষ্টুৰেণ্টত লৈছোঁ। ইহঁতৰ তাতে পিকনিক খোৱা শেষে নহ'ল, এতিয়া আকৌ ইয়াতে চিকেন ৰোল খাইছে। আৰু এইফালে ফটো উঠিলোঁ, যিহেতু সকলোতে মেইন ফটো থাকিব নোৱাৰোৱেই, সেয়েহে কেইকপিমান ফটো উঠিলোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আহি থকা বছৰটো অহাকাইলৈ যিহেতু নতুন বছৰৰ আৰম্ভণি হ'ব, এই বছৰটো সকলোৰে মংগল হওক, সকলো কুশলে থাকক, তাকেই কামনা কৰিলোঁ। ধন্যবাদ।